অনুভৱ কাৰোবাক যদি সঁচাকৈ ভাল পায় বা ভাল পাব খোজে গোটেই জীৱনৰ বাবেই পাওকচোন। কেতিয়াবা ভাল পোৱাবোৰ এনেভাৱে প্ৰকাশ কৰি ভাল লাগে। আপুনি যদি চাহ ভাল নাপায় তথাপিও তেওঁৰ কাষত বহি চাহৰ সোৱাদ লওকচোন। কথা পতাও হ'ল, লগতে তেওঁক সুখী ৰখাও হ'ল। আপুনি চাহৰ সোৱাদ পায় নাপায় মই নাজানো, কিন্তু এই যে তেওঁৰ বাবে তেওঁৰ ভাল লগা কিবা এটা আপুনি গ্ৰহণ কৰিছে, সেয়া দেখি যে তেওঁৰ মুখত এটি হাঁহি বিৰিঙিছে, এয়াই আপোনাৰ সাফল্য, এয়াই আপোনাৰ আচল সোৱাদ। আপুনি যদি কিতাপ পঢ়ি বেয়া পায় কিন্তু আপোনাৰ প্ৰেমিক বা প্ৰেয়সীজনীয়ে এইবোৰ অত্যন্ত ভাল পায়, তেন্তে তেওঁৰ সুখৰ বাবে হ'লেও কেতিয়াবা আপুনিও তেওঁৰ হাত, হাত আৰু নাক নামিলাবচোন। এই ধৰক তেওঁ কোৱা কথা কাহিনীবোৰ বিৰক্তি বুলি নাভাবি গভীৰভাৱে বুজিব বা শুনিব চেষ্টা কৰকচোন। তাৰ পাছত কি হ'ল, এনেধৰণৰ প্ৰশ্ন উত্থাপন কৰক আৰু তেওঁক যিমানে পাৰে উৎসাহ দিয়ক। যদিও তেওঁৰ ভাল লগা বিষয়বোৰ আপোনাৰ অপ্ৰিয়, তথাপিও একমাত্ৰ তেওঁৰ বাবে আপুনি সেইটোক যিমান পাৰে গুৰুত্ব দিয়ক, উৎসাহ দিয়ক, জড়িত হৈ পৰক। চাব আপোনালোকৰ মৰমবোৰ দুগুণ বেছি বাঢ়িছে। এই যে আপুনি ক্ৰিকেট ভাল নোপোৱাৰ পিছতো তেওঁৰ কাষত বহি ক্ৰিকেট চাইছে, এই যে আপুনি ফুচকা ভাল নোপোৱাৰ পিছতো কেতিয়াবা ফুটপাথত তেওঁৰ সৈতে একেলগে ফুচকাৰ সোৱাদ লৈছে, এই যে উপন্যাস বেয়া পোৱাৰ পিছতো আপুনি তেওঁৰ মুখেৰে শান্তভাৱে একেথৰে ৰৈ তেওঁৰ সেই গল্প অথবা কাহিনী শুনিছে, এই যে আপুনি বেয়া পোৱাৰ পিছতো তেওঁৰ ভাল লগা ঠাইটুকুৰালৈ ফুৰিব গৈছে, এই যে আপোনাৰ খং উঠাৰ পিছতো খুব শান্তভাৱে তেওঁলৈ এটি মিচিকীয়া হাঁহি মাৰিছে, এই যে আপুনি তেওঁক বুজোৱাৰ সলনি বুজিবলৈ চেষ্টা কৰিছে, এই যে আপুনি দ্বিতীয়বাৰ কাকো ভাল নাপাওঁ, বিশ্বাস নকৰোঁ বুলি কৈও কাৰোবাক বিশ্বাস কৰিছে, ভাল পাইছে, এই যে প্ৰতিটো মুহূৰ্তত গহীন হৈ থকা আপুনিজনী তেওঁৰ ওচৰত অতি সৰল হৈছে, এই যে প্ৰতিটো মুহূৰ্তত গহীন হৈ থকা আপুনিজনী তেওঁৰ ওচৰত অতি সৰল হৈছে, ধেমালি কৰিছে, এই যে বেছি ভিৰৰ মাজত আপুনি তাইৰ হাতখন খামুচি ধৰি তাইক সাহস দিছে, এই যে আপুনি তাই খুলি ক'ব নোৱাৰা কথাটোকো বুজি তাইৰ কষ্টখিনিত সমভাগী হৈছে, এই যে তাইৰ শিশুসুলভ মনটোক অবুজ বা অশান্তি বুলি নাভাবি তাইৰ সৈতে নিজেও শিশুসুলভ হৈ পৰিছে, সেই যে তাইৰ সৰু সৰু কথাবোৰ, সৰু সৰু সুখবোৰৰ, সৰু সৰু কামবোৰক অশান্তি বুলি নাভাবি তাইৰ সুখত সুখী হোৱাৰ চেষ্টা কৰিছে, কিবা এটা বেয়াকৈ কোৱাৰ পৰিৱৰ্তে তাইৰ কোমল শিশুসুলভ মনটোক বুজাৰ চেষ্টা কৰিছে। আচলতে এয়াই পৰিপক্ক প্ৰেম। আচলতে এই যে আপোনাৰ বেয়া লগাবোৰো প্ৰিয়জনৰ সুখৰ বাবে ভাল লগালৈ ৰূপান্তৰিত কৰিছে, এয়াই আপোনাৰ প্ৰেমৰ সাফল্য, যিয়ে প্ৰেমক দুৰ্বলতা বা অশান্তি বুলি নাভাবি বিশ্বাসঘাতকৰ সলনি প্ৰেম দীৰ্ঘস্থায়ী কৰিছে, শক্তিশালী কৰিছে, এয়াই সঁচা প্ৰেম। কোনো এটা সম্পৰ্ক, কোনো এজন মানুহে পাৰফেক্ট নহয়। আচলতে পাৰফেক্ট বুলি একোৱে নাথাকে। সকলো বিষয়ত সকলো মানুহে ভিন্ন ভিন্ন। আচলতে আমি ভুল সেইখিনিতে কৰোঁ, আমি প্ৰত্যেকে আমাৰ বুজাটো বিচাৰোঁ, সেয়ে বুজাব যাওঁ। আচলতে বুজোৱাতকৈ বুজিবলৈ চেষ্টা কৰকচোন। কেতিয়াবা আপুনি বুজক, কেতিয়াবা তেওঁক বুজক। আমি কি বিচাৰোঁ, আমাক কি প্ৰয়োজন, সেইটোৰ উপৰিও আমাৰ পৰা তেওঁ বা তাই কি বিচাৰে, আমি তেওঁ বা তাইক কি দিছোঁ, সেইটো বুজাৰ চেষ্টা কৰিব লাগে। সম্পৰ্কবোৰ স্থায়ী নহয় আজিকালি। কিয় স্থায়ী নহয় জানেনে? স্থায়ী এইকাৰণে নহয়, কাৰণ স্থায়ী কৰি ৰাখিবলৈ জানো আপুনি বা মই কেতিয়াবা আমাৰ ইগ', অহংকাৰ, আত্মসন্মান এৰিছোঁ? নাই নহয়। আচলতে সম্পৰ্কবোৰত এৰা ধৰাৰো প্ৰয়োজন। ইজনে যদি সিজনৰ ভাল লগা বেয়া লগা নাভাবে, বুজি নাপায়,
কেৱল নিজৰ কথাতে লাগি থাকে তেনেকৈ জানো সম্পৰ্ক ভালে থাকিব? নাথাকে, কেতিয়াও নাথাকে। আচলতে ভালে থাকিব বুলি ক'লেই কোনো এটা সম্পৰ্ক ভালে নাথাকে। হিয়াৰ বাহিৰ কৰেও আনা সুৰেৰে দিয়া না প্ৰেৰণা হিয়াৰে